হাই ফ্ৰেণ্ডছ, তুলিকাছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি সন্ধিয়া চাহ খোৱাৰ পিছত বাঁহগাজটো উলিয়াই পেলাই এওঁক কাটিবলৈ দিলোঁ। বেয়া হৈছিলে দেখিছেনে? এইটো বেয়া হৈছিলে, ভগৱানে জানে এইটো লাগে নে নালাগে। মইতো ভাজি খাই ভাল পাওঁ, মানে মই এইটো অকণ ভজা খোৱাৰ ইচ্ছা এটা আছিলে, কিন্তু দিব পৰা নাই। কি হ'ব আৰু অলপ গুচাব লাগিব নেকি? এইটো কাটি দিওঁ নি ইমান মাজত? নহয়, বাকলিটো গুচাই লওক। এই বাকলিটো গুচাম মই বৰ এক্সপাৰ্ট নহয়, তুমি জানা না। এইবোৰ গোটেইবোৰ লাগিলে দেখিছেনে? এইটো বৰ বেয়া বস্তু, বেলেগ খজুৱাব আৰু এইটো আগতে আমাৰ সৰুতে গান নলগাব দেই। এইটো গুচাই দিব লাগিব, গুচাই দিব লাগিব। দেখিলা? এইটো কাটিয়ে দিব পাৰি, কাটি দিব পাৰি। এই কাম নাই নহয়। এটা কাম কৰি অকণ টানো এনেকুৱা এইটো বাঁহেই হ'লগৈ আৰু অকণ টান, এনেও কামত নাই, বুজিছা নাই? যেন ডাঙৰ সেইখন দিয়াচোন, ডাঙৰ দাখন আনা, ডাঙৰ দাখন আনা। এইকণ টান, বুজিছা নাই? চোৱা বহুত টান। সেইখন দিব নোৱাৰি। এইখন আচলতে বাঁহটো খৰিচাটো অনা 3 দিনমান হ'ল। অনাৰ পিছত এনেকৈ থৈ দিয়া হৈছিলে, যিহেতু এওঁ সময় পোৱা নাছিলে। কোমলীকণ মই ভাজি খাম, বাকীখন তুমি কৰিবা নেকি? অঁ, এইকণ বোলে এওঁ ভাজি খাব, বাকীকণ মোক দিব আচাৰ বনাবলৈ। অকণমান খাম মই, বেছি মই এইখন উলিয়াই দিম। তাৰপিছতে এইখন কি কৰিবা, আৰু কিবা আছে নে কৰিবলগীয়া? চাই দিয়া। এইখন কোমল নে? কোমল, এই বনাব পাৰি। মই ল'ম কেইপিচ। তুমি খাবা নে নোখোৱা? মই খাম নে নাখাম এতিয়া ন, ভাল যদি বনাই তেতিয়া খাম, আৰু ভাল নহ'লে নাখাওঁ। মই ভালেই বনাওঁ। ওলাই গ'ল আজি আমাৰ ৰাতিৰ কাৰণে ৰেচিপি এটা। কাটোতে নাথাকিবগৈ মোলৈ আচাৰ বনাবলৈ। থাকিব, আৰু আনিলেই হ'ল, কি ডাঙৰ কথাটো। আনিলেই হ'ল বুলি কৈ পেলাই নানেগৈ আৰু গৈ পেলাই। আমি বজাৰত ওলালে লৈ আনিম ন। এইটো যদি সেইদিনাখন নানিলোহেঁতেন, এইটো নাপালোহেঁতেন। হ'ব আৰু নলওঁ। আৰু তুমি খাবা নেকি? মই কিন্তু খাই ভাল পাওঁ, মই বেছিকৈ খাম। হ'ব, আপুনি খাব, মোক নালাগে। হ'ব, সেইকণ থওক, মোলৈ নহ'লে একোৱেই নাথাকিবগৈ। এইটো কি কৰিব? এইটো কাটি দিম নেকি? কাটিব লাগে নাই? এই ওপৰ সেইবোৰ কোলাবোৰ কাটি দিয়ক। আৰে কোলা নাই ইয়াত। এইটো কাটি দিব লাগে। হয় নি? গুচাই দিব লাগিব, হয় নাই? এইকণ নাজানো, মই ভজালৈকেহে জানো। গুচাই দিব লাগে। ধুনীয়াকৈ ধুই ল'বা দেই। হ'ব নেকি? এতিয়া ধুই ল'ম নেকি? ধুই দিয়া। এই মূৰটো আৰু অকণ কাটি দিব লাগিব নে? নালাগে, ঠিকে আছে। ইমানটো বেয়া নহয় নহয়, এইকণ কোমল ভালে, নহয়। এইকণ ফ্ৰাই কৰি খাব আপুনি। হ'ব দিয়া। মিহি হ'ব লাগিব। এইটো সৰু কৰি দিব দেই, পিচিবলৈ ভাল লাগে।
থৈ দিওঁ এইখন তুমিও পাৰিবা কৰিব যদি মিহি হৈছে হয় আকৌ সেইখন হাতেৰে ধুই কোলা হাত লগাটো এই মোৰ হাত চাফা হৈ আছে হ'ব এতিয়া মই নিজে ধুম দিম মাটি তুমি ধুই ইয়াত আছোঁ আৰু পুৰা লেবেটা খাই মিক্সি নিদিওঁ মিক্সি নিদিওঁ ইয়াত দি পেলাই পিচিবলৈ মই মিক্সি দি পোৱাও নাই মিক্সি দিলে এইটো বেছি বেলেগ কাম এই তেতিয়াহ'লে ইমান ভাল নহ'ব বুজিছা কেনেকৈ কাটিম এইটো চাওঁচোন মই চাওঁ এই কোমল কি দাম মই যে কাটিব পৰা নাই যে তোমাৰ কিবাটো মিলা নাই অ' এই নাই হ'ব মাজে মাজে টান আছে নেকি এইটো হ'ব নাই হ'ব এইটো বেছি সৰু হৈ গ'ল নেকি পিচি চাওঁ বাৰু এই অকণ ডাঙৰ চাইজটো এইটো লওঁ লোৱা আপোনালোকে ডাঙৰকৈ খাই ভাল পালে ডাঙৰ চাইজত কাটিব আৰু তেনেকৈ সৰু সৰু মিহি মিহি হ'লে মই ভাল পাওঁ সেইকাৰণে মিহি মিহি চাইজটো দিছোঁ মই ওলাইছোঁ নে কি ওলোৱা নাই ধনিবা কি কি খুৱাই আছা তেতিয়াহ'লে এনেকৈ মই ইয়াৰ কভাৰটো এৰুৱাই দিলে তাৰপিছত এতিয়া মই সৰু সৰু টুকুৰাটোকো কৰিছে এতিয়া মই এইটো পিচিছোঁ আপোনালোকে যেনেকৈ হৈ যায় তেনেকৈ পিচিব মই মিহি চাইজত পিচিছোঁ বা বহুতেতো যেনেকৈ ধৰক নাগা ষ্টাইলৰ যিটো সেইটো বা অৰুণাচলী মানুহখিনিয়ে খায় সেইটোতো টুকুৰা টুকুৰকৈ কুটি পেলাই খায় খৰিচাটো আগতে আমাৰ ছোৱালীজনীও খাই ভাল পোৱা নাছিলে মানুহজনেও খাই ভাল পোৱা নাছিলে আজিকালি দুইটাই ভাল পায় আজিকালি ভাল পায় আপুনি হয়নে মই খাওঁ আজিকালি আগতে নাখাওঁ তুমি সেই ভোট জলকীয়াটো দি দিয়া যে টেষ্টটো অলপ বেলেগ হৈ যায় মানে সেইটোৱে ভোট জলকীয়া দিলে খৰিচা আচাৰটো খাবলৈ ভাল হয় এইটো দেখিছোঁ অকণমান ডাঠ এইটো কাটি দিব লাগিব চাওঁ দিয়াচোন মোক দিয়া এইটো অকণমান কাটি দিয়ক টানকৈ পাইছে কোনখন টান বাৰু এইকণ আহলোৱা লাগিছে অঁ এইখন টান এইকণ মাজত ধৰি টান কেনেকৈ এইকণ পেলাই নিদিব এইকণ সেই শুকান খৰিচা বনাবলৈ কামত আহিব মোৰ হাতত দিয়ক সময় নাপাওঁ কাৰণে দিগদাৰ নহ'লে আচাৰটোত লাগি থাকিব পাৰিম নহয় এইকণ চোৱাচোন জানে খাবা নাই ভাজি খাবা নাই খাবা নাই মই খাম মই সেইটো ভাল পাওঁ মই আগতে ভাল পাব বুলি ভবা নাছিলোঁ কিন্তু ভালেই পালোঁ খাই এইটোতো সদায় ময়ে বনাওঁ হয় নাই মায়ে বনাই জানো নবনাই তুমিয়ে বনোৱা মায়ে ফ্ৰাইবোৰ নবনাই ফ্ৰাই মানে মই বনাই খাই পোৱাই নাই নেকি পাইছোঁ তুমি এনেকুৱা হৈ গ'ল, টাইপৰ হৈ গ'ল, ফ্ৰাই হৈ গ'ল। নবনোৱা এইকণ কৈ নিদিলে যে আৰে কৰিলোঁ হ'ল জানো নিমখ অকণমান হালধি অকণমান দিয়া এইকণ একেই আম ওলাইছে এই ভাল নহয় এইটো আৰু এটা আনিব লাগিব বুজিছা নাই পূৰা ওলাইছে ওলালে ভাল নহয় এইটো টান এইটো ঠগিলে বুজিছা নাই খাৰ দি সিজাই ল'ব দেই কি খাৰ দি যায় এইটো খাৰ দি সিজাই ল'ব লাগে বুজা নাই মই কথাটো এইটো মই কৰি পোৱা নাই কেনেকৈ হেৰি দি দিম নে চ'দা খাৰ দিম নে কলখাৰ আছে তাৰ মানে যিটো পয়জনাছ সেইটো গুণটো মানে নাইকিয়া হৈ যায় আৰু সিজাই পেলাই ভাজিলে তাৰ আগৰ হেৰি টেষ্টটো নাইকিয়া হৈ যাব অলপ যেনেকৈ কিছুমান বস্তু বইল কৰি পেলাই তাৰপিছত ফ্ৰাই কৰি দিছোঁ ৰ'বা তেতিয়াহ'লে এইটো বেলেগ খাৰ দিব লাগিব যা এইখন থৈ দিছোঁ এইখন ভাল নহয় বুজিছা পেলাই দিছোঁ হ'ব কাইলৈ দুটামান লৈ আনি তুমি সেইকেইটা হেৰি কৰি আচাৰ বনাই দিবা বুজিছা হৈয়ে গ'ল পটককৈ হয়
এইটো আকৌ হাতেৰে চুব লাগে জানা নাই এইটো কথা কেলে বাৰু কোৱাচোন জানো আগতে মাহঁতে যেতিয়া বনাই হাতেৰে চুই থাকিবলৈ দিয়ে অন্য বস্তু হাতেৰে চুবলৈ নিদিয়ে কিন্তু যে এইটো হাতেৰে চুব লাগে কেলে জানা টেঙা হ'বলৈ অঁ খৰিচা যদি টেঙা নহয় তেতিয়াহ'লে তাৰ কোৱালিটি নাবাঢ়ে সঁচা ক'বলৈ গেলিব লাগে হয়নে আচাৰটো আচলতে কি হয় টেষ্টটো যিমানেই পুৰণা হ'ব আচাৰটো সিমানেই ভাল হ'ব কি লাগে কলখাৰটো এটা কথা নহয় আকৌ পুৰিব লাগিব নহয় মানে অকণমান পুৰিলেই হ'ব সেই তাতে আছে এই তুমি ক'ৰ পৰা আনিছিলা কলখাৰ ঘৰৰ পৰা আনিছিলোঁ ইমানখনে হ'ব নেকি মই এইটো চিষ্টেম কিন্তু তোমাৰ পৰাই শিকিম আজি মই নাজানো সেই সিমানকণেই হ'ব আৰু এইটো প্ৰথম কৰিম মানে তুমি যিটো চিষ্টেমত কথাটো কৈছা ময়ো আগতে জনা নাছিলোঁ মই ভিডিঅ' এটাত দেখিলোঁ এই বোলে বা সেইদিনাখন পেহীয়েও কৈছিলে মানে যে এইটো কি কয় কলখাৰ দি সিজাই ল'ব লাগে বোলে কি কৰিব বইল কৰি ল'ব লাগে আৰে কলখাৰ যে সিজাবলৈ কৈছে কি কৰিবলৈ সিজাবলৈ তাৰ বাঁহৰ যিটো এইটো এতিয়া খৰিচাটো গেলাই দিয়াৰ লগে লগে সেইটো নাইকিয়া হৈ যায় কিন্তু এইটোতো লগালগ বনাইছে ন এইটো গেলোৱা নাই নহয় সেইকাৰণে তাৰ সেইটো যিটো পয়জনাছ সেইটো নাইকিয়া কৰিবলৈ কাৰণে সেইটো কৰিব লাগে মই নতুন দেই মই হৈ যাব নেকি চোৱাচোন হ'ব পুৰিলে জানো ভালকৈ পুৰিছে আৰু পুৰিব লাগিব নে পুৰা চাই হৈ যাব লাগিব চাই হ'ব লাগিব চাইহে প্লেট এখন লৈ ল'বা কলখাৰ নাছিলে তাৰপিছত এইবাৰ ঘৰলৈ যাওঁতে মানে সেয়াই আৰু অলপ মানে ভীমকলৰ বাকলি লৈ আহিছিলোঁ অৱশ্যে মই ভুল কৰিলোঁ আৰু অলপ আনিব লাগিছিলে কমকৈ আনিলোঁ হ'ব নাই চোৱাচোন হ'ব ইমান খোপা দিব নালাগে খালি মানে কিমান দিব লাগিব অলপ দি দিলেই হ'ল কলখাৰ অলপ দি দিলেই হ'ল সিজাম হা কেনেকৈ পানী দিয়ক পানীত নৰ্মেলি পানীত দি পেলাই তাত অকণমান কলখাৰ দি দিয়ক এতিয়া কি হ'ব বা মই একো ধৰিব পৰা নাই কিন্তু বেছি হৈ গ'ল জোৰত কৈছে হাতৰ পৰা পৰি গ'ল পিছত আকৌ খাবলৈ বেয়া হ'লে মোলৈ কাজিয়া নকৰিবা আৰু কৰিমেই কাৰণ এইটো মোৰ নিজা ৰেচিপি না কাৰণ ময়ো নাজানো মই সেইদিনাখন পেহীয়ে কোৱাৰ পৰা ভিডিঅ'তে চাই পেলাইহে মই গম পাইছোঁ হ'ব ধুই দিলেতো গুচি যাব পানী হ'ব আৰু নালাগে এইকণ তুমি থৈ দিবা নাই কালি কিবা বনাবা হ'ব মই কাইলৈ কিবা এটা বনাই পেলাই ফ্ৰিজত থৈ যাব নেকি ইয়াতে পানী অকণমান দি সিজাই দিওঁ পানী অকণ দি সিজাই দিওঁ এনেকৈ বোলে বেছিকৈ যিমান হাত লগাই হেনো সিমান বেছি টেঙা হয় এইটো তোমাৰ কোনে ক'লে মই ক'লো নে বেলেগ কোনোবাই আৰু কৈছিলে আপুনিও কৈছিলে তাৰপিছত ভণ্টি শাহুৱেকে কৈছিলে সিজিবলৈ নিদিওঁ গম পাইছা সিজিবলৈ দিব নালাগে অকণমান আপুনি হেৰি কৰক জাষ্ট পানী অকণত যেনেকৈ আমি কেতিয়াবা আচাৰ চাচাৰ বনাওঁতে দি দিওঁ যে তেনেকৈ কৰক সিজিবলৈ নিদিব আমি তোমাৰ এই পদ্ধতিটো তুমি এতিয়া কি কৰিবা জলকীয়া দিবা নাই দিব হোৱা নাই দিব হোৱা নাই এইটো থৈ দিম আকৌ যেতিয়া টেঙা হ'ব তাৰপিছত আচাৰ বনাম চাওক আপোনালোকেও এনেকৈ ভৰাই পেলাই গেটাৰত পিচি নহ'লে বা টুকুৰা টুকুৰকৈ কাটি হ'লেও মিক্সিত দিব পাৰি মিক্সিতে বেছি মিহি হৈ যাব মিক্সিত অৱশ্যে মই পিচি পোৱা নাই কিন্তু আপোনালোকে চাব খৰিচাখিনি ডুব যোৱাকৈ পানীটো দি দিব